এইবিলাক মানুহ এনে নকয় যোনে ছাগাল পোহে তাকো ছাগাল বুলিয়ে কয় ঐ সৰুবেলা দুটাক ছাগাল বুলি কৈছে দৰ নালেদি মুখ ভাঙি দিম ভাঙব পাৰা যদি ভাঙচোন চালকানি চালি তই যাওঁতে চালবাগে চালকি পুৰা তোৰ ছাগালো ভাঙা চালবাগে চালকি ঘূৰে ৰ কালি টম টমকে বাইকে হাঁজি লৈ যাইছিল চলি গিছে হেগতে কোন নতুন বাইকে হান লৈ চলি এটা যাইছিল সেইটো কোন বুলি আছে তই সেইটো মোৰ মাহৰ আপা সি গমে নাপায় মই যেতে বিয়া আছো ঐ আছে ৰ তোক আজি ৰ তোৰ কাজ কৰিবা তোৰ আইছলিও দি দিম বুলি কৈছো মোৰ কাজ কৰিবা তই মোক মাৰবা তোক আজি মই চিনি দিলে উলাই দিম তোক চিনি বনাই মৰা নাছি তোক আজি মই ঐ তহঁতে আনকে কি হতা কাজ যাব কি আনকে হতা কাজ যাব কি বানো হতা কাজ যাব ই ঘর তন ধরা কে কাজ যাব টাকা ধর গাত ইমানে জোর আছে ইমানে বল আছে এই টুকু পুরো এ মাহার লো পুরো একলা হল চিনি মানে ইচ্ছে কাজা ইচ্ছে বেয়া ইচ্ছে ভাল সেইকাৰণে এনেই মানুহ নকয় যে কিনা বৰষুণে চোতাল যেনেকে নষ্ট কৰে এই চিনি মানুহৰ ফাষ্ট ফুচ মলে সেনেকে জীৱন ধ্বংস কৰে যা নিজৰ জেগাত যা নিজৰ জেগাত যা তুমি যা মালি মোক মনা হৈছিল মই দোকানৰ পৰা আহোঁ ছাগাল বেচবা আছিল নি ছাগাল মই ছাগাল বেপাৰী মই ছাগাল কিনা বেচা কৰো ছাগাল আছে নেকি হয় নেকি কিনা বেচা মানে বুজি নাপালো মই কিনা বেচা মানে আপুনি বুজি পোৱা নাই মই তাৰমানে ডাঙৰ বুঢ়া ছাগাল মই কিনি আনো আৰু সৰু ছাগাল মই ফাৰ্নিচাৰ দিওঁ আপনি মোৰ পৰা চাঙা ছাগাল এটা লওক ডাউন পেমেণ্ট হিচাপত মোক দুটা হাঁহ দিব একযোৰ পাৰা দিব আৰু এই চারটা বগা ডিমা দিব হাঁহৰ ডিমা আমি ছাগাল নলওঁ যাক হেন্দে ছাগাল মানুহ একে হেন্দে ল'ব যাক ঐ কাকেনকে কৈছে চেন্দেলকো পোৱা নাইতো কি কৈছে তই তই বান্ধি পোৱা নাইচোন তই তই মোক চেন্দেলি কবা তই বান্ধি পোৱা নাইচোন তই ও মাই ননা বাপৰে কি বংলা হয় চিৰিতে কাজা কৰি থাকাই এই ভাই মোক এই ছাগাল বুলি ছাগাল কাটি খাব মই যাওঁই ভাল মই ছাগাল নিকিনো আনো মই যাওঁ ভাল অলপ বস্তু দিয়া চাপ বিস্কুট আছে না বিস্কুট আছে দে চলিলা দে ভাত খাই আলু রে কেৰি খালি খানা ইমান ঠিক নাই কিয় হয় খানা বনাইছি গোটা নবনাও নহয় দালি ভাত তৰকাৰী মাছ ঠিকে আছে তো টেঙা অলপ বনাইছি খাৰ বনাইছি আৰু কি বেয়া হ'ল দৈ মিঠে আৰু আমাৰতো জানাই পায়সটো আমাৰ থাকেই পায়স নহ'লে মই ভাত থাকে পায়স থাকে তাৰপিছত চালাড খানো লাগবই চালাড নহ'লে তই কি ভাত খাবি কচোন গোটেই মচুৰ দালি মুগুৰ দালি একে 12 13 বিধমান আঞ্জা হৈছে কিন্তু মোৰ তহঁতক খাই ভাল লগা নাই ঠিকে আছে তো খানা ঠিকে কেনেকে কি ঠিকে মোৰ কথাটো হ'ল কি জানা মোক তই যি নকৰিলেও মোক মাহৰ দালি বতাহখন লাগব মোক এই বয়সতো মাহৰ দালিৰ বতাহ নহ'লে মই ভাত খাব নোৱাৰো আৰু এই মাহৰ দালিৰ বতাহৰ কাৰণে মোৰ বহুত যুদ্ধ গৈছে আগতে বহুত জাগা আহিছো মই মামাহঁতৰ ঘৰত সেইকাৰণে নাযাওঁ সিহঁতৰ ঘৰত মাহৰ দালি নাখায় সেইকাৰণে নাযাওঁৱেই মই মাহৰ দালি নাখায় যিহেতু মই খাই ভাল পোৱা বস্তুটো দিবেই নোৱাৰা কি ঘণ্টা কৰিব যাম মই তাতে সেইকাৰণে নাযাওঁ মই আৰু আৰু এটা কথা ভাবো চৰকাৰে বোলে কিবা এটা নতুন আঁচনি ওলাইছে চিৰিগিলাৰ কিবা শুনিছে না মানুহ তেনে দোকান আহি থাকে শুনিব পাইছো সঁচাই নাই নিচে গমেই নাপাওঁ এই কিবা আধা বয়সে তিৰিগিলাক বোলে কিবা এতিয়া আপি বনাব নতুন আঁচনি শুনিব পাই আছো দোকানত সুধি থাকে মই আৰু ভালকে গমো পোৱা নাই তাকেইতো মেম্বাৰো সুধিছে পিছত বাৰ
হয় নেকি মেম্বাৰে গম পাব বস্তুটো কিন্তু এনে মিছে মিছে মানুহ বহুত আহি থাকে গাঁৱত আহি থাকে মিছে মিছে চাৰ্ভে কৰা মানুহ আহি মানে গম পাইছো সঁচাও হ'ব পাৰে মিছেও হ'ব পাৰে হয় নেকি বস্তুটো চাব লাগিব মেম্বাৰক সুধিছে কিছু মেম্বাৰত বা আমি সুধিম দে আমি তোমাৰ পঞ্চায়তত যাই পেলাই সুধিব পাৰি নহ'লে হৰেণ মাষ্টাৰ সুধিলো গম পাম হৰেণ মাষ্টাৰে যাম বাতৰি চাতৰি চাই এইবিলাক বাতৰি চাওঁ মানুহ সুধিব লাগিব এইবিলাক মিছেও কিছুমান এনেকৈ সুধি থাকে দে বাৰু দে যাওঁ ও সবিরা ও কথা এটা হল কি ও মাস্টার ঘুরে পলাই লাগে হা মাস্টার ঘুরে কো কিনো শুনা নাই নাই ও তন্দকাই মই গেছলু তন্দু বহু ঘৰত নাই কিনো কয় ও যাচোন যা 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 টেনচন লগাই দিলি যা। নাই নেকি ঘৰত ঘৰত নাই নাই যা তাড়াতাড়ি যা তাড়াতাড়ি যা সোনকালে যাব এই চলাই যা চলাই যা চলাই যা আপনার আপা আপি গেছে মোৰ আপা আপি 10টা 10টা বাপরে বাপ আপনার মানুষটার বেলেগ কাম মনে এখন আছিল নেকি হে মানে এ বুঝি পোৱা নাই নেকি শুনো কথা এটা হল সরকারে এতিয়া নতুন আঁচনি এটা দিছি গম পাইছি না নাই মইতো গম পোৱা নাই নাই পোৱা নেকি শুনো ও আধা বয়সা চিৰিগিলাক চৰকাৰে চব আপি বনাব নৰে দিয়ক এ নৰে নহয় টিভিত দিছি দেখো পাৰবোৰে বিছানাত বাজিয়ে আছে কথাটো আপোনালোকৰ কি টিভি আমাৰ এয়াৰটেল দিছ ইয়াৰটেলত জানা টাটা স্কাই টিভিত দিছি হয় নেকি এতিয়া আপুনি এটা কাম কৰক ফৰ্মখনৰ কাৰণে মোক 500 টকা এটা দিয়া 500 টকাটো দিলে আপোনাৰ ফৰ্মখন মই ফিল আপ কৰি দিম আমি তো আছা বাপরে বাপ মোৰ গাত কষ্ট হৈ গৈছিল বহুত টেনচন হৈ গৈছিল তো আছা তই ইৰকোন কি কোন আৰু এগিলা মানুহ এগিলা চাৰ্ভে কৰা চব মানুহ তই বিশ্বাস নকৰিবি গম পাইছা না এগিলা চাৰ্ভেৰ নামত আজিকালি বহুত লম্পট ভুৱা বাজি আহি মানুহৰ ঘৰত বেল বনাই থৈ গুচি যায় গম পাল নাপা বহুত চাৰ্ভে কৰা মানুহ এই চিৰিগিলাখানক ফাচলে ফুচলে মেলপাতে চিৰিগিলাক পলাই লৈ গুচি যায় আৰু কিছুমানে কি কৰে জানা পইচা সৰকাই লৈ গুচি যায় সেইকাৰণে এইগিলা মানুহ কেতিয়াও বিশ্বাস কৰিব নালাগে আৰু যদিও আহে কিছুমান সঁচা মানুহ আহে যদিও আহে তই এটা কাম কৰিব লাগে কাষৰ মানুহক সুধিব লাগে বা তাৰ প্ৰমাণ পত্ৰ চাব লাগে সি ক'ৰ পৰা আছে কি কৰিছে গম পাইছা এতিয়া পটককৈ বিশ্বাস নকৰিবি এনে বহুত বদমাছ থাকে